বাংলাদেশত আচলতে হৈছে কি বাংলাদেশৰ পৰিস্থিতি ইমান ভয়ংকৰ কিয় বাংলাদেশৰ জনপ্ৰিয় ছাত্ৰ নেতা ওছমান শৰীফ হাদিক কিয় আততায়ীয়ে মাজ ৰাস্তাত নিচেই ওচৰৰ পৰা গুলীয়াই হত্যা কৰিলে কিয় ভাৰতীয় দূতাবাসত অগ্নিসংযোগ কৰা হ'ল কিয় বাংলাদেশৰ আগশাৰীৰ সংবাদ মাধ্যমৰ অফিচত জুই লগাই দিয়া হ'ল কিয় দীপু চন্দ্ৰ দাস নামৰ এজন হিন্দু বাংলাদেশী নাগৰিকক অফিচৰ পৰা টানি আনি পুলিচ প্ৰশাসনৰ সন্মুখত বৰ্বৰভাৱে আক্ৰমণ কৰি মৰিয়াই হত্যা কৰি গছত ওলমাই জুই লগাই তাৰ দৃশ্য মোবাইলত বন্দী কৰি হৰ্ষ উল্লাস কৰা দেখা গ'ল কিয় পুলিচ প্ৰশাসনৰ ভূমিকা নিৰ্বিকাৰ আছিল আৰু সেই পৰিস্থিতিত উপস্থিত থকা লোকৰ মাজত কোনেও এজনে সেই পৰিস্থিতিক বাধা দিবলৈ চেষ্টা নকৰিলে আৰু কিয় ভাৰত বিৰোধী শ্লোগান দিছে এই সকলোবোৰ সামৰি আজি এই ভিডিঅ'টো নমস্কাৰ বন্ধুসকল ভিডিঅ'টিৰ আৰম্ভণিতে অকণমান পিছুৱাই যাওঁ 2024 চনৰ 5 আগষ্ট আৰু এই দিনটোতেই বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰিছে আৰু পদত্যাগৰ আচল ৰহস্য আছিল বাংলাদেশত ব্যাপক সংৰক্ষণ মানে বাংলাদেশত চৰকাৰী চাকৰিত সংৰক্ষণ নীতি ব্যাপকভাৱে কৰিছিল আৰু য'ত চৰকাৰী চাকৰিত 30% মুক্তিযোদ্ধা পৰিয়ালৰ বাবে সংৰক্ষণ কৰি ৰাখিছিল যিটো তাৰ ছাত্ৰসকলে বা তেওঁলোকৰ জনসাধাৰণে একচেপ্ট কৰিব পৰা নাছিল আৰু তাৰ পৰিণতিতে এই আন্দোলন হৈছিল আৰু আন্দোলনৰ পৰিণতিত শ্বেখ হাছিনাই পদত্যাগ কৰি বাংলাদেশ এৰি পলায়ন কৰিছিল আৰু পলায়ন কৰি ভাৰতলৈ অহা বুলি বাংলাদেশৰ নাগৰিকে দাবী কৰি আহিছে আৰু এই আন্দোলনৰ নেতৃত্ব দিছিল ওছমান শৰীফ হাদি আৰু এই ওছমান শৰীফ হাদি এই আন্দোলনৰ পিছতে বহু বেছি জনপ্ৰিয় হৈ পৰিছিল আৰু 2024 চনৰ 5 আগষ্টৰ দিনাখন যিটো আন্দোলন হৈছিল বা যিটো শ্বেখ হাছিনাৰ বিৰুদ্ধে যিটো প্ৰটেষ্ট হৈছিল সেই প্ৰটেষ্টত 6জনকৈ জনসাধাৰণৰ মৃত্যু হৈছিল পুলিচ প্ৰশাসনৰ গুলীত আৰু এই পুলিচ প্ৰশাসনৰ গুলীত মৃত্যু হোৱাৰ বাবে শ্বেখ হাছিনাৰ ওপৰত কেছ ৰেজিষ্টাৰ্ড হৈছিল আৰু সেই কেছ ৰেজিষ্টাৰৰ এগেইনষ্টত শ্বেখ হাছিনাক মৃত্যুদণ্ড হৈছে আৰু 2024 চনৰ 5 আগষ্টৰ দিনাখনে যেহেতু শ্বেখ হাছিনাই বাংলাদেশ এৰি পলায়ন কৰি ভাৰতত প্ৰৱেশ কৰা বুলি তেওঁলোকে দাবী কৰি আহিছে আৰু ভাৰতে শ্বেখ হাছিনাক জেগা দিয়া বুলি তেওঁলোকে প্ৰটেষ্ট কৰি আহিছে শ্বেখ হাছিনাক যদি তেওঁলোকক ঘূৰাই দিয়া নহয় তেতিয়াহ'লে তেওঁলোকে কৈ আছে যে অসমক তেওঁলোকৰ দেশৰ ভিতৰত অন্তৰ্ভুক্ত কৰিবলৈ বাধ্য হ'ব বা তেওঁলোকে দখল কৰিব শ্বেখ হাছিনাৰ পদত্যাগৰ ঠিক দুদিন পিছতে 2024 চনৰ 7 আগষ্টত মহম্মদ ইউনিছ নামৰ এজন ব্যক্তিক বাংলাদেশৰ মুখ্য উপদেষ্টা হিচাপে নেতৃত্ব দিবৰ কাৰণে সাময়িকভাৱে তেওঁক দায়িত্ব অৰ্পণ কৰিছিল আৰু এই দায়িত্ব লোৱাৰ পিছৰ পৰাই মহম্মদ ইউনিছে ভাৰত বিৰোধী বিভিন্ন অপপ্ৰচাৰ চলাই আহিছে আৰু এই অপপ্ৰচাৰ চলোৱাৰ পৰাই পৰিচিত হৈ ছাত্ৰ নেতাসকলেও মুকলিভাৱে বাংলাদেশত ভাৰত বিৰোধী শ্লোগান দিছিল আৰু এই যিজন ওছমান হাদিয়েও বিভিন্ন সময়ত ভাৰত বিৰোধী শ্লোগান দিয়া দেখা পোৱা গৈছিল আৰু মাজতে এখন ভাৰতৰ মেপ বাংলাদেশৰ লগত সংযোজন কৰি অসমৰ 7 চিষ্টাৰ্ছক বাংলাদেশৰ অন্তৰ্ভুক্ত কৰি পেলাই প্ৰকাশ কৰিছে কৈছিল যে শ্বেখ হাছিনাক যদি ঘূৰাই দিয়ে তেনেহ'লে 7 চিষ্টাৰ্ছক বাংলাদেশৰ অন্তৰ্ভুক্ত কৰিব আৰু তাৰ কেইদিনমান পিছতেই 12 ডিচেম্বৰৰ দিনাখন ওছমান হাদিক কোনোবা আততায়ীয়ে গুলীয়াই হত্যা কৰিছিল আৰু গুলীয়াই হত্যা কৰাৰ পিছত বাংলাদেশ ভাবি লৈছে যে এই যিজন হত্যা কৰি আছে সেইকেইজন বাংলাদেশ বৰ্ডাৰ অতিক্ৰম কৰি পেলাই ভাৰতবৰ্ষত প্ৰৱেশ কৰিছে গতিকে তেওঁলোকৰ এইটো ধাৰণা আৰু এই ভুলৰ বশৱৰ্তী হৈ বাংলাদেশত ভয়ংকৰ পৰিস্থিতি ভাৰত বিৰোধী মন্তব্য ভাৰত বিৰোধী অপপ্ৰচাৰ আৰু ভাৰতীয় দূতাবাসত অগ্নিসংযোগ লগতে বাংলাদেশৰ হিন্দু নাগৰিকৰ ওপৰত বৰ্বৰ আক্ৰমণ কৰি দীপু চন্দ্ৰ দাস নামৰ সেই ব্যক্তিজনক মৰিয়াই হত্যা কৰা হ'ল পুলিচ প্ৰশাসন নিৰ্বিকাৰ হৈ থাকিল গতিকে কথা হ'ল যে এই গোটেইবোৰৰ আঁৰৰ ৰহস্য কি কোন সেই বন্দুকধাৰী যিকেইজনে ওছমান শৰীফ হাদিক নিচেই ওচৰৰ পৰা হত্যা কৰিলে আৰু কাৰ প্ৰৰোচনাত এই সকলোবোৰ চলি আছে এই সকলোবোৰ তথ্য সময়ে হ'ব আজিলৈ আহিছোঁ ধন্যবাদ